গুড মৰ্ণিং সকলোকে। আজি আকৌ এটা ব্লগ বনাম বুলি ভাবিছোঁ। গা বেয়া হৈ আছিলে, গা ভালেই পোৱা নাই অলপো, সেইকাৰণে ডক্টৰক দেখাবলৈ যাম বুলি লখিমপুৰলৈ ওলাইছোঁ। তাৰপিছতে ভাত পানী বনাই আছোঁ, এতিয়া যাম আৰু অলপ দেৰি পিছতে ডক্টৰক দেখাই। মোৰ ল'ৰাও গা বেয়া, ৰেডি হৈ আছোঁ গা পা ধুই মেলি। ভাত বনাইকৈ ভাত অলপ খাই যাওঁ বনাই, যিহেতু আমাৰ ঘৰৰ পৰা লখিমপুৰলৈ বহুতখিনি দূৰ হয়, প্ৰায় 70-75 কিলোমিটাৰমান হয়। কিমানে কাপোৰ পিন্ধিবা? লখিমপুৰ যাবা নাই? যাবা? পটাপট কাপোৰ নেযোৱা? কাপোৰ পিন্ধা, পটাপট পিন্ধা, জল্দি 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 ৰেডি। আকৌ শুলে নটংকি কৰি থাকে দেই আমাৰ ল'ৰাটোৱে, দেখিছা নহয়? তাৰ কাপোৰ পিন্ধিবলৈ দিয়া 1 ঘণ্টা হ'ল, এতিয়ালৈকে কাপোৰ কি হ'লা নে? ভাতটো হৈ গ'ল, এতিয়া দেহাক ভাতকেইটা খুৱাই লওঁ, খুৱাই লৈ ওলাই যাম আৰু আমিও খাম। তাৰপিছত মাংস অকণমান আছে, কবি ভাজি, দালি আৰু চালাড আছে, আৰু এইকণ আচাৰ সি খাব। দেহা ব'লা ভাত খাবলৈ। আজৰি হ'লোঁ এতিয়া আমি যাম লখিমপুৰলৈ। নাই, মই প্লেন খেলি খেলি আহি আছোঁ দেই। ডক্টৰ তালৈ আহি আছোঁ এতিয়া। দেহাক জেঠাইকৰ ঘৰতে থৈ আহিলোঁ, তাৰ ডক্টৰজন নাপালোঁ, সেইকাৰণে আমি দুজনে আহি আছোঁ আৰু ডক্টৰ তাত পালোহি। এতিয়া দেখাই মেলি আজৰি ৰিপৰ্টৰ কাৰণে বহি আছোঁ আৰু এতিয়া অলপমান বজাৰ কৰোঁগৈ। দেহাক ধুই আহি বজাৰ কৰিবলৈ ভাল, নহ'লে তাক লৈ বজাৰ কৰিবলৈ বৰ অসুবিধা হয়। দেহাৰ কাৰণে কাপোৰ ল'লোঁ। এতিয়া জেঠাইকৰ ঘৰ পালোহি, বাইদেউহঁতৰ ঘৰ পালোহি, ইয়াতে ভাত পানী খাই যাম আৰু আমাৰ কচুগুটি দুটা চাওঁ আহক। কি খাইছা তুমি? জুচ খাই আছা? আৰু দেহাই কি কৰিছা? গান গাইছা? গোৱা আকৌ, এই বিলতে হালিছে গোৱা। কালি আহি পোৱা বহুত দেৰি হৈ গ'ল, গাড়ীতে ল'ৰাও শুই থাকিলে, সেইকাৰণে লাষ্টৰখিনি কৰিব নোৱাৰিলোঁগৈ আৰু ৰাতি তাত ভাত পানী খাই আহিছোঁ। এতিয়া ৰাতিপুৱা এডিট কৰি ভিডিঅ'টো দিছোঁ, সকলোৱে চাব।